নমস্কাৰ বন্ধুসকল, আজি আকৌ আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া সাধাৰণ জ্ঞানৰ কিছুমান প্ৰশ্নৰ উত্তৰ। বন্ধুসকল, যদি এতিয়ালৈকে আপোনালোকে মোৰ TS চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো বজাই দিয়ক। গতিকে বন্ধুসকল, পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন নং 1, আহোমসকলে কেতিয়াৰ পৰা ৰাজ্যত শিক্ষাৰ প্ৰচলন আৰম্ভ কৰিছিল? উত্তৰ, ত্ৰয়োদশ শতিকাৰ পৰা। প্ৰশ্ন নং 2, প্ৰথমবাৰৰ বাবে অসমত কিমান চনত ইংৰাজী বিদ্যালয় স্থাপন হৈছিল? উত্তৰ, 1834 চনত। প্ৰশ্ন নং 3, কটন কলেজক কিমান চনত বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি দিয়া হৈছিল? উত্তৰ, 2017 চনৰ 1 জুনত। প্ৰশ্ন নং 4, অবিভক্ত অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয় নাম কি? উত্তৰ, লেডি কিং কলেজ। প্ৰশ্ন নং 5, অসমত বাধ্যতামূলক শিক্ষা আইন কিমান চনত বলবৎ কৰা হৈছিল? উত্তৰ, 1926 চনত। প্ৰশ্ন নং 6, পশ্চিম অসমত অসমীয়া ভাষা কি ভাষাৰূপে পৰিগণিত? উত্তৰ, কামৰূপী ভাষা হিচাপে পৰিগণিত। প্ৰশ্ন নং 7, নীল নদী কোন নদীৰ অন্তৰ্গত? উত্তৰ, আৰ্য নদীৰ অন্তৰ্গত। প্ৰশ্ন নং 8, অসমীয়া চুটি গল্পৰ পিতৃস্বৰূপ কোন? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা। প্ৰশ্ন নং 9, অসমৰ ৰাজ্য ভাষা কি? উত্তৰ, অসমীয়া। প্ৰশ্ন নং 10, মহাভাৰতখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ, ৰাম সৰস্বতী। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, যাতে নিতৌ আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ। থ্যাংকছ ফৰ ৱাচিং মাই ভিডিঅ'।